Good evening to everyone. So এতিয়া আমি মানে এতিয়া সময় হৈছে প্ৰায় 4টা মান বাজিছে সেইকাৰণে ভাবিছো অলপ ইভিনিং এনে ঘূৰি আহিম ইয়াৰ পৰা সেইকাৰণে মই ওলালো এতিয়া মোৰ মামা হয় এটো সৰু মামা হয় সো মই আৰু মামা একেলগত যাম এতিয়া এটুক লৈ যাম লগত অলপ ঘূৰিবলৈ তো চাই থাকক আপোনালোকে ভিডিওটো শেষলৈকে কলৈকে যাম কি কৰো গোটেইখিনি আপোনালোকক এই ভিডিওটোৰ জৰিয়তে মই দেখুৱাম চাই থাকক ক'ত যাম আমি এফালে ক'ত যাম কি কৰিব বজাৰত যাব বুলি কৈছে মানে কিবা অলপ লৈ আহো ৰাতিৰ কাৰণে চাও কি পাও পৰ্ক আনিম বুলি ভাবিছো কাৰণ মই ইয়াতে আহিলে খাওৱে সো যদি পাও লৈ আহিম আমি এতিয়া ওলাই গলো আগলৈকে এতিয়া আমি গৈ আছো ঠেলামাৰা যিটো মানে দেৱী বজাৰ হয় ঠেলামাৰা যিটো দেৱী বজাৰ হয় তালৈকে যাম আমি আপনারা দেখা পাইছে পুরো নতুন রাস্তা বনাইছে আমাদের ঘরের কাছে যিটো রাস্তা গৈছে কিন্তু টোটালি নতুন সো গাড়ীখন মই মামাক চলাব দিলো মই নচলা কাৰণে মোৰ স্কুটি চলাই বেছি ভাল নালাগে সো মোৰ এটা খুব সোনকালে মানে এখন বাইক লোৱাৰ ট্ৰেইনিং আছে ভাবিছো এখন বাইক ল'ম সো NS বা MT-15 মোৰ দুটা চইচ আছে ফাৰ্ষ্ট চইচ হৈছে MT-15 আৰু নহলে হৈছে NS200 সো দুটা যিকোনো এটা আহিব যদি আপোনালোকৰ তাতে তেনেকৈ কিবা ভাল অপশ্যন থাকে এইটোতকৈ তেনেহ'লে জনাব কোনখন বাইক ল'লে মানে ভাল হ'ব মই ভাবি চাম যদি সেইখন মোৰ ভাল লাগে তেন মই ল'ম তো নিশ্চয় আপুনি কমেণ্টছত জনাব কোনখন বাইক মানে বেষ্ট হ'ব গাইছ আমি এতিয়া সোমাই আহিলোঁ ঠেলামাৰা যিটো মেইন চেণ্টাৰ হয় সেইটোলৈ মেইন ৰোড পামেই আৰু অলপ আগতে আছে মেইন ৰোড এইটো ঠেলামাৰা চেণ্টাৰ হয় এতিয়া মই আহি পালোঁ মানে গেৰেজ এটাত আপুনি পিছফালে দেখা পাইছে এখন গেৰেজ আছে সো এই গেৰেজটো একচুৱেলি মোৰ মামাৰ হয় মানে মামা ইয়াতে কাম কৰে যিহেতু মামা ট্ৰেক্টৰৰ মেকানিক হয় তো মই আপোনালোকক দেখাব ট্ৰাই কৰিম অলপ গেৰেজটো য'ত নেকি মামাই কাম কৰে চাওক একচুৱেলি ইয়াতে এজন দাদা এজন আহিছে মানে QR কোড লগাবৰ কাৰণে সেইকাৰণে মানে ফোন কৰিল সো আমি ওলাই আহি গ'লোঁ ইয়াতে QR কোড লগাব চাগে ইয়াতে তো এইটো আছিল পুৰণা QR কোড যেটো আছিল এতিয়া এটা নতুন QR কোড ষ্টিকাৰ লগাব ইয়াতে দাদা এজন আহিছে এইটো লগাই দিব এইটো কিবা ভেলিডিটি চিষ্টেম থাকে নেকি এইটো ছমাহ পিছে হেৰি কৰিব লাগে ছমাহ পিছে চেঞ্জ কৰিব লাগে ন ছমাহ পিছত কাম নকৰে ছমাহ বুলি নাই যেতিয়া আমাৰ আচলতে QR কোডটোৰ একো ভেলিডিটি নাথাকে তেনেকৈ সময়সীমা নাথাকে মানে যেতিয়া কিবা নতুন আপডেটছ হয় তেতিয়া সেই সময়ছোৱাত তেখেতসকল আহি আচলতে সেইটো কি কৰে চেঞ্জ কৰি দিয়ে কিবা আপডেট থাকিলে তো হয়তো কিবা আপডেট আহিছে নতুন সেইকাৰণে এইদৰে QR কোডটোৰ যিটো স্পিকাৰ থাকে সেইটো চেঞ্জ কৰি আছে এইটো হৈ গৈছে মানে ইয়াৰ আগতে যিখন QR কোড আছিল ইয়াতে পেষ্ট কৰা আছিল সেইখন মানে গুচোৱা নাই তাৰ ওপৰতে মানে নতুন আপডেট হয় যিটো QR কোড আহিছে সেইটো তাৰ ওপৰতে পেষ্ট কৰি দিছে আৰু লগতে কেইটামান এক্সট্ৰাও দি দিছে মানে এইকেইটা মানে য'তে ত'তে পেষ্ট কৰিব পাৰি যিখিনি এক্সট্ৰা দুটা আছে তো এক্সট্ৰা যিটো QR কোড আছিল তাৰে পৰা এটা QR কোড আমাৰ মানে দোকানৰ যিটো দৰ্জা আছে তাতে লগাই দিয়া হৈ আছে সো এইটো লগাই থৈছে সো আপোনালোকে যদি কেতিয়াবা আহে কিবা কামত ঠেলামাৰাত হয় এইটো ট্ৰেক্টৰ চেক্টৰৰ কাম হয় ইয়াতে আহিব ইয়াতে পেমেন্ট কৰিব আৰু যাব এইটো দৰ্জাটো এটা লগাই দিব আৰু এটাই আছে এক্সট্ৰা এটা হেৰি তিনটা থাকে এটা ইয়াতে লগাইছে এটা এই দৰ্জাত আৰু এটা ইয়াতে লগাব ফিনিশ সো এইজন দাদা আছিল যিজনে মানে যি গুগল পে QR কোডটো মানে ইয়াতে লগাব আহিছিল সো মই দাদাৰ পৰা দুটামান কুৱেশ্যন সুধিম আপোনালোকে যে QR কোডটো যে লগায় ইয়াৰ মানে প্ৰচেছ কি থাকে মানে আমি চাপোজ যদি মই লগাব বিচাৰোঁ মানে ইয়াৰ বাবে এপ্লাই কৰিব লাগে নেকি আপোনালোকে ইনফৰ্ম কৰিব লাগে আমি নিজে আহোঁ আপোনাৰ দোকান থাকিব লাগিব দোকানত গৈ পেলাই আমি হেৰি কৰিব লাগিব অনলোডিং কৰাব লাগিব মানে দোকানটো অনলাইন কৰাব তাৰমানে আপোনাৰ দোকান নহ'লে আপুনি ল'ব নোৱাৰিব দোকান থাকিব বৰ্তমান আমি সোমাই গ'লোঁ মিছামাৰী আৰু ঠেলামাৰা সংযোগী ৰোড এৰিত অৱস্থিত যিখন এয়াৰপৰ্ট আছে হালনিবাৰী এয়াৰপৰ্ট বুলি কয় সেইখনত যাব পাৰি আৰু মানে আৰ্মি কেম্প আছে এইফালে তাকো যাব পাৰি আপোনালোকে দেখা পাইছে দুয়ো কাষে মানে গছ গছনিৰে ভৰা এখন ৰাস্তা আৰু পিছফালে চাওক মানুহজন কোন হয় একচুৱেলি মই চিনি নাপাওঁ ভিডিঅ' কৰি দেখা পাই মানে এইদৰে অলপ খাই দিছে চ' ময়ো তেওঁলোকক খাই কৈ দিলোঁ তো চাওঁ আমি গাহৰি মাংস বিচাৰি গৈছোঁ আৰু এখন নতুন ঠাইলৈ পাওঁ কি নাই এতিয়া আমি পাইছোঁ এইটো কি জেগা
উলুবাৰী বুলি কয় এইটো জেগাৰ নাম মানে আমি যিটো সন্ধান পাইছিলোঁ গাহৰি মাংসৰ কাৰণে আমি প্ৰায় এতিয়ালৈকে 15 কিলোমিটাৰ্ছ মানে গ'লোঁ কোনো নাপালোঁ লাষ্ট আমি ইয়ালৈ আহিছোঁ ইয়াতে পালোঁ নাপালে বেড লাক যি ত' চাওঁ কি হয় ইয়াতে আমি গাহৰি মাংস নাপালোঁ চ' এতিয়া আমি যাম আকৌ ঘৰলৈ নেক্সট কালি চাওঁ কি হয় নাপালোঁ আমাৰ বেড লাক 15 কিলোমিটাৰ্ছ যদিও আমি গাহৰি মাংস বেক চাইডত এটা দোকান আছিল মানে গাড়ীত যাই থাকোঁতে ভাবিলোঁ যে ইয়াতে গাহৰি বিকি আছে চ' ৰখি কেনে যেতিয়া ওচৰত গ'লোঁ তেতিয়া মই গম পালোঁ একচুৱেলি এইটো গাহৰি নহয় চ' আজি আৰু নহ'ব আজি বেলেগ কিবা এটা কাম চলাব লাগিব যাওঁ আৰু চ' বাই বাই আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰি ৰাখিছোঁ চ' আপোনালোকক লগ পাম আকৌ এবাৰ মোৰ আন এটা নতুন ভিডিঅ' লৈ চ' বাই বাই